হেল্ল' গাইছ, নতুন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আলু বিলাহী আৰু নহৰু পেষ্ট পিঁয়াজ ৰেডি কৰি লৈছোঁ। এয়া কেৰাহীখনো পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত তেল দিলোঁ। ইয়াত তেলখিনি গৰম হোৱাৰ পাছত অলপ টাইম গৰম হোৱাৰ পাছত পিঁয়াজখিনি দিলোঁ। অলপমান পিঁয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম আৰু আদা নহৰুখিনিও দি দিম ইয়াত। এয়া দুটা কেঁচা জলকীয়াও দি দিছোঁ বাৰু। ইয়াত দি দিলোঁ বিলাহীখিনি, মানে কাটি থোৱা বিলাহীখিনি দি দিলোঁ আৰু বিলাহীখিনি অলপমান ফ্ৰাই কৰি ল'ম। বিলাহীখিনি দিয়া হোৱাৰ পিছত হালধি দিলোঁ। কাটি থোৱা আলুখিনিও দি দিলোঁ। ইয়াত কাটি থোৱা আলুখিনি দি কিনে অলপমান ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি লৈ নিমখটো দিয়া নাছিল না, নিমখটো দি দিলোঁ। ইয়াত সোৱাদ অনুযায়ী আপোনালোকে জোখমতে দিব আৰু আলুখিনিও ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ অকণমান ভাজি থাকিম আৰু ইয়াত মানে ভাজা হোৱাৰ পিছত অলপ টাইমৰ কাৰণে ঢাকনিখন লগাই দিম। ইয়াত ভাজি আছোঁ এতিয়া। ঢাকনিখন লগাই দিলোঁ। 5 মিনিট 10 মিনিটমানৰ পাছত উঠাই দিলোঁ আৰু এয়া নিমখৰ পৰা পানীটো ওলাইছে আৰু মানে নিমখ দিলে আৰু পানী ওলাই নাই এটা বস্তুত, সেইখিনি গোটেইখিনি বস্তু আলুখিনি সিজা হোৱাৰ পিছত ভাঙি দিলোঁ আৰু মানে মিহি কৰি দিলোঁ আৰু তাৰপিছত অলপমান পানী দিছোঁ। এতিয়া উতলিব দিম আৰু ইফালে ভাজি থোৱা মাছখিনিও ৰেডি কৰি থোৱাই আছে বাৰু। ইয়াত উতলিব ধৰিছে আৰু উতলিব ধৰাৰ পিছত এয়া ভাজি থোৱা মাছখিনিও দি দিলোঁ। ইয়াত উতলি প্ৰায় হৈছে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।